গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি 31ৰ কাৰণে এটা পাৰ্টি এটা খাম আমাৰ গোটেই ফেমিলি। আৰু পাৰ্টিটো মানে হঠাতেই মানে প্ৰগ্ৰামটো বনোৱা হ'ল। চ' আজি ঘৰটো বনাই আছোঁ আৰু ৰাতিহে মানে পাৰ্টিটো হ'ব। দিনত মানে চবকেইটা বস্তু ৰেডি কৰি আছোঁ। মই এইটো হাফ পেণ্ট এটা পিন্ধি আৰু গেঞ্জি এটা পিন্ধি মই ফালি আছোঁ ঘৰ বনাবলৈ। তো মই ডেক'ৰেশ্যনৰ মানে মেইন মালিকটো। মই চব কিছু ৰেডি কৰি মই আৰু কিবা কিবি বনাই আছোঁ। চাব আপোনালোকে ভিডিঅ'টো আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো চাই থাকিব। হৈ গ'ল মই বান্ধি চান্ধি পূৰা মানে ঘৰটো সজাই আছোঁ। আজি এই মাজে মাজে ল'ৰা মানুহ আহি কেমেৰাৰ সন্মুখত হাত দি দিয়ে, চয়তানি কৰে। এইটো মোৰ সৰু ভাইটি, সি মানে হেল্প কৰি আছে মোৰ লগত। মই কৈছোঁ তাক ধৰিবলৈ, ধৰ মই বান্ধো, সি ধৰি আছে। চাব আহি মাজে মাজে বহুত মানে চয়তানি কৰে এই সৰু পোৱালিকেইটাই। আৰু এইবিলাকেই মানে ধেমালি চেমালি কৰি এইটো চাক মানে বহুত চয়তান হয় এইবিলাক। কি কয়, মই ইহঁতক মানে ধমকাই আছোঁ, এই চাইড দে কেমেৰাৰ পৰা, ভিডিঅ' কৰি আছোঁ। আৰু এইটো চাক মই মানে এইবিলাক কাম জানো অলপ চলপ, সেইকাৰণে ময়ে কৈছোঁ যে মই বনাওঁ, মই ভালকৈ বনাম। আৰু চাব ঘৰটো কেনেকৈ সজাওঁ আৰু আমাৰ পাৰ্টিটো কেনেকুৱা হয়। চ' আপোনালোকে আমাৰ লগত থাকিব। হেপী নিউ ইয়েৰৰ কাৰণে শুভেচ্ছা জনালোঁ। গোটেই অসমবাসী যাতে অলপ এইটো বছৰ 2024 মানে ভালকৈ থাকে, মোৰ এইটো কামনা থাকিল। আৰু গোটেই অসমবাসী আৰু ইণ্ডিয়াৰ মানুহ, ভাৰতবৰ্ষৰ মানুহ যাতে হেপী থাকে। তো আজি ভিডিঅ'টো চাই থাকিব। তো ঘৰটো সজাই শেষ হ'ল। মই বহুত কষ্ট কৰিলোঁ ৰ'দত, আৰু ঘৰটো পূৰা মানে ৰেডি হৈ গ'ল। এতিয়া ওপৰত তিৰপাল লগাম আৰু ছাইডত স্ক্ৰীন লগাম। তো আমাৰ ঘৰ ৰেডি হৈ যাব। আৰু তলত মানে খেৰ দি দিম, যাতে ৰাতি মানে ঠাণ্ডাটো ইমান নালাগে, অলপ ভাল লাগে বহি। চাক তিৰপালটো লগাই দিলোঁ আৰু সেইটো ছাইডত বেৰ দি দিলোঁ। আৰু এতিয়া আমাৰ পূৰা মানে খোৱাৰ ডেক'ৰেশ্যনটো ৰেডি হৈ আছে। পিঁয়াজ, নৰসু, এইটো আদা চব মানে ৰেডি কৰি আছোঁ। সিহঁতে ৰেডি কৰি আছে, মই নহয়, সিহঁতে ৰেডি কৰি আছে। আৰু মই ভিডিঅ'টো বনাই আছোঁ, অলপ ধেমালি কৰি আছোঁ। এইটো আমাৰ দাদী, চাচি, মা, মামনি, চাচা মাচা চব একেলগতেই। আৰু এইটো চাক স্ক্ৰীন কিটি লগাই দিলোঁ। আৰু অলপে বাকী আছে ডেক'ৰেশ্যনৰ। এইটো মাংস, ছাগলীৰ মাংস। আমি চিকেন আনিলোঁ, কণী, আৰু লগতে আছে খাচীৰ মাংস। আৰু মানে আলু দি বনাম মাংসকেইটা, আৰু ব্ৰইলাৰটো হ'ব অনলি মানে ভুনা টাইপৰ। আমি এইটো ডেক'ৰেশ্যন কৰিলোঁ। আৰু লগতে হ'ব কণী, চালাড, এইবিলাক বস্তু খাম আমি। আপোনালোকৰ পানী পৰিব। আৰু হেপী নিউ ইয়েৰৰ শুভেচ্ছা জনালোঁ আপোনালোকক।
আমাৰ ৰান্ধা বান্ধা ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াত মানে মাংস চাংস চব ৰেডি কৰি আছে। এতিয়া বহাব ৰান্ধিবলৈ, ৰাতি হৈ গ'ল। এইটো ইয়াত অলপ গান লগাই দিলোঁ, সিহঁতে পূৰা নাচি আছে মানে। আমাৰ এইটো ভতিজা পূৰা মানে ফূৰ্তি কৰি আছে। সি মানে আজি জানুৱাৰী লাগিছেই আজিৰ পৰা। আজি মানে বহুত মানে ভাল লাগিব আৰু ফূৰ্তি হ'ব। আজি নিউ ইয়েৰ আৰু 31st মোৰ বাৰ্থডে আজি। আৰু ইয়াত মানে জুই লগাই দিলোঁ, জুই লগাই ইয়াত বহি মানে গপ্প চপ্প মাৰি আছোঁ। বহাই দিলে বনোৱা ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ পাৰ্টি টাইম ষ্টাৰ্ট হৈ গ'ল আজি ৰাতি। আজি আমি মানে বহুত এক্সাইটেড হৈ আছোঁ। ৰাতি 12টাৰ পিছত মানে নিউ ইয়েৰ 2025ৰ ফাৰ্ষ্ট ডে আৰু 2023ৰ লাষ্ট ডে আজি আমি মানে আৰম্ভ কৰিলোঁ। ত' আজি ভিডিঅ'টো এনেকৈ হ'ব আৰু আশা